Hello everyone, welcome back to my channel. Namaskar, মই ছায়ানিকা আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেললৈ। বাকি আপোনালোকৰ ভালনে? বহুত দিন খবৰ লবয়ে পৰা নাছিল। একচুয়ালি মোৰ লাষ্ট ব্লগত মই কৈছে মোৰ এক্সাম চলি আছিল বিএডৰ ফাইনেল এক্সাম। সো তাৰ বাবে বহুত বিজি হৈ গৈছিল। হে কাৰণে মই একো ভিডিওজ মানে একো ৰেচিপি আগবঢ়াবই পৰা নাছিল। সো আজি ভাবিলো বহুত দিনৰ মূৰত এটা ৰেচিপি আপোনালোকৰ আগত দিও। Actually এই ভিডিওটো মানে এই ৰেচিপিটো মই মাজতে অনলাইন এটা কম্পিটিশনৰ কাৰণে বনাইছিলো। সো ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰি দিও। আৰু এই ৰেচিপিটোৰ নাম হৈছে স্টাফ পটেটো নান। সো চাওচোন আহক মই হেতু কেনেকৈ বনাও। সো আজি স্টাফ পটেটো নান কেনেকৈ বনাও চাওচোন আহক। তাৰ বাবে মই লৈছো ফাৰ্ষ্টতে 3 বাউল আটা লৈছো আৰু 1 টিস্পুন সল্ট দিছো, নিমখ আৰু হাফ টিস্পুন দিছো চেনি আৰু লগতে দিছো 1 টিস্পুন ইনষ্টেন্ট ইষ্ট আৰু এইখিনি গুটেখিনি হুকানকে ভালকে মিক্স কৰি লম এটা বাউলত। তাৰ পিছত মই 1 টিস্পুন ভেজিটেবল অইল দিছো, আপোনালোকে যিকোনো অইল বা বাটাৰ দিব পাৰে আৰু সেইখিনি হাতেৰে ভালকে এনেকে মিক্স কৰি লব। তাৰ পিছত মই ইয়াত কুহুমীয়া গাখীৰ দিছো, আপোনালোকে ইচ্ছা কৰিলে পানীও দিব পাৰে আৰু লাহে লাহে অলপ অলপ গাখীৰ দি পেলাই গুটেখিনি এটা সফট ডো তৈয়াৰ কৰি লব। এইখিনি সব পুৰা সফট হৈছে, একেবাৰে সফট। তাৰ পিছত অলপমান তেল এনেকে ওপৰত হানি পেলাই মই 1 আৱাৰ কাৰণে ৰাখি থৈ দিম। আৰু ষ্টাফিঙৰ কাৰণে মই লৈছো বইল আলু এনেকে গ্ৰেট কৰি লৈছো, পিয়াজ লৈছো, cumin seeds লৈছো, জিৰা ধনিয়া গুৰি, জলকীয়া গুৰি লৈছো, চাট মছলা আৰু আমচুৰ পাউডাৰ। তাৰপা হট পেন এখনত গৰম পেন এখনত মই লৈছো তেল লৈছো, অলপমান লৈছো, মিঠাতেল লৈছো আৰু মই তাত জিৰা গুটিখিনি দি দিছো। সেইখিনি ফুটি যোৱাত খিনি দেখিছে অলপ ফুটি যোৱাত মই পিয়াজখিনি ঢালি দিলো আৰু লগতে নহৰু আদাখিনিও দি দিলো যোনখিনি তেতেলিয়া লৈছিলো আৰু হালধি দিছো। হালধি দি পেলাই যোনখিনি বাছি থকা মোৰ মছলা আছিল জিৰা ধনিয়া গুৰি, চাট মছলা, জলকীয়া গুৰি, আমচুৰ পাউডাৰ গোটেইখিনি দিলো আৰু দি পেলাই আলুখিনিও দি দিলো। আলুখিনি দি অলপমান ভাজ খাবলৈ দিম। ভাজ খোৱা কচুৰি মিঠি অলপমান দি দিছো ফ্লেভাৰছৰ কাৰণে আৰু আমাৰ ষ্টাফিংটো ৰেডি হৈ গ'ল। তাৰ পিছত 1 আৱাৰ পিছত চাওক এইখিনি যোনখিনি মই ডো তৈয়াৰ কৰি ৰাখিছিলো একদম ডাবল সাইজ হৈ গ'ল, একদম ডাবলতকৈও বেছি হৈ যোৱা নিচিনা হৈ গ'ল। আৰু এইখিনি এতিয়া আকৌ এবাৰ ভালকে মুঠি লৈছো মই, বহুত নহয় লাহে লাহে অলপমান মুঠি পেলাই এনেকে পিচ পিচকে কাটি লব। আৰু মই তাৰ পৰা 6টা বল বনালো, বল বনাই এনেকে অলপমান বেলি লৈছো, বহুত নহয়। তাৰ পিছত অলপমান ষ্টাফিং ভিতৰত ভৰাইছো আৰু আকৌ ৰাউন্ড কৰি পেলাই গোল কৰি লম, আমি বল বনাই লম। তাৰপৰা এইখিনি আকৌ এবাৰ ভালদৰে বেলি ল'ব লাগিব, কিন্তু আপোনালোকে মনত ৰাখিব একেবাৰে পাতলাকে বেলিব নালাগে, অলপ ডাঠকে ৰাখিব। এইখিনি সব ডাঠকে ৰাখিব আৰু তাৰ পিছত আঙুলিয়েদি এনেকে ইমপ্ৰেশন বনাই দিব, চিন দি দিব আৰু তাৰ ওপৰত গাৰ্নিছৰ কাৰণে দি দিছো মই বগা আৰু ক'লা তিল আৰু তাৰ পিছত গৰম টাৱা এখনত এনেকে ধুনীয়াকে হেকি লৈছো। ভালকে হিজি যোৱাত ইয়াৰ ওপৰত মই বাটাৰ লগাই দিছো, ইচ্ছা কৰিলে আপোনালোকে ঘিও লগাব পাৰে, কিন্তু বাটাৰ লগালে নানটো বেছি টেষ্টি হয়। সো চাওক এনেকে বনি যাব ধুনীয়াকে। বনি যোৱাৰ পিছত আমাৰ গৰম গৰম ষ্টাফ পটেটো নান ৰেডি হৈ গ'ল আৰু লগতে ঠাণ্ডা ঠাণ্ডা কুল মই ৰাইতা লগত সাৰ্ভ কৰিছো আৰু একদম খাবৰ কাৰণে ৰেডি হৈ গ'ল। বহুত টেষ্টি হৈছিলে আৰু আপোনালোকৰ যদি ৰেচিপিটো ভাল লাগিল দেন প্লিজ এবাৰ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো যদি এতিয়াও কোনোবা নতুন আছে দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিবলগীয়া সব ভিডিঅ' নটিফিকেশ্যন জলদি পাই যায়। থেংক ইউ ফৰ ৱাচিং।